কথা এটা হ'ল নহয় গম পাইছে নাই যোৱাকালি হেৰিলৈ গৈছিলোঁ গম পাইছেনে পাৰ্লাৰলৈ গৈছিলোঁ মই পাৰ্লাৰলৈ যাওঁতে ভাবিলোঁ মই বোলো পাৰ্লাৰখনত সোমোৱাৰ লগে ছোৱালীজনী একবাৰ চক খাই উঠিলে বোলে কোন মই বোলো পাৰ্লাৰলৈহে সোমাইছোঁ ভণ্টি মই কিবা জেললৈ অহা নাই নহয় তুমি যে ভয় খাইছা একেবাৰে তাই মানে আচলতে কি কৰিছিলে গম পাই নাই ভিতৰত মানে নহয় একদম ৱেক্সিং কৰাই আছিলে মই বোলো এই যদি মোৰ নোম এডাল কেনেবাকৈ যদি কোনোবাই যদি চুই টান খাই যায় তেনেকুৱা এটা মোৰ কিবা গাটো হিয়ৰি গোটেইখিনি উৰুৱাই পেলাইছে নোম ধেমালি বুলি ভাবিছে ৱেক্সিং মানে প্ৰথমতে নাজানিছিলোঁ বুজিছেনে কালিহে বুজি পালোঁ ৱেক্সিং মানে আচলতে কি হয় এডাল নোম নোহোৱাকৈ একদম এৰুৱাইছে ছোৱালীজনী মোৰ দেখিয়ে গাটো কিবা এখন লাগি আহিলে নহয় আৰু তাৰপিছতে বুজিছেনে মই ছোৱালীজনীক সুধিলোঁ মই বোলো ভণ্টি ইয়াত থ্ৰেডিং কৰিলে কিমান বোলে 40 টকা মোক মূৰটো ঘূৰাই এখন ঢাচকেনে পৰি যাম যেনে লাগিছিলে গম পাইছেনে 40 টকা ওৱাই মই সেই 15 টকা 20 টকা দি থ্ৰেডিং কৰাই থাকোঁ আমাৰ তাত কি কথা কৈছা সেই 40 টকা মই বোলো এইডাল উঠোৱাৰ সেই ৰছীডাল আৰু তোমাৰ হাতখন একেই হৈ আছে কিবা বেলেগ হোৱা নাই নহয় বোলে বাইদেউ আপুনি বেলেগত গৈ কৰাই ল'ব মই বোলো বেলেগত কেলৈ কৰামহে এই দুনিয়াখনত গোটেই ইউনিচেক্সৰ পাৰ্লাৰ যাবলৈ অলপ লাজ লাগে এইটো ওৱানকালে যোৱা নাই নহয় আমি আকৌ সাধাৰণ লেডিজ বিউটি পাৰ্লাৰ য'ত লিখা থাকে যে তালৈহে যাওঁ আমাৰ খুমটাইতে এখন আছে আৰু বাদলিপাৰটো আছে এই বাইদেউ দুজনী ওচৰলৈহে যাওঁ গম পাইছে নাই নহ'লে নাযাওঁ নহয় মই থ্ৰেডিং মোৰ এইখিনি উঠাব লাগে মাত্ৰ গম পাইছেনে 3 মাহমানৰ মূৰত থওঁ 20 টকা ধেমালি কথা নেকি হয় নাই বাৰু কওকচোন আপোনালোকে মই একে মাহে গৈ নাথাকোঁ নহয় 3 মাহমানৰ মূৰত 40 টকাটো দিওঁতে কালি মোৰ গা চা পুৰি আহিছে একেবাৰে মই বোলো সুধিলোঁ ভণ্টিক বোলো চুলিখিনি কথা কিমান বোলে 350 টকা মই মনতে ভাবিছোঁ কেঁচিখনৰ দামো একে আছে চুলিখিনি কটা তোমাৰ ষ্টাইলটো একে আছে তেনেহ'লে দাম কেনেকৈ বাঢ়িলে নে এইখন পাৰ্লাৰত কিবা বেলেগ আছে একোতো বেলেগ নাই একেধৰণে কাটিব তাকো 150 টকা দি মই চুলিকেইডাল মোৰ মাত্ৰ চুলি এইকেইডাল বুজিছেনে এহাত মানুহ নহয় এইগাল কাটোতে মই 450 টকা দিব পাৰোঁ নিব আপুনি কওকচোন বাৰু আপোনালোকে পাৰিবনে বাৰু দিবলৈ আৰু গম পাইছেনে তাৰ লগতে দেখিলোঁ এজনী বাইদেউ ফেচিয়েল কৰাই আছে বাইদেৱে কৈ আছে বোলে আপুনি এনেকৈ কৰক তেনেকৈ কৰক মই বোলো বাইদেউ আপোনাৰ মুখখন বন্ধ কৰক নহ'লে ফেচিয়েলৰ এই যে আপোনাৰ লগাই থৈছে এই ফেচ পেকটো এইটো কেনেবাকৈ ফাটি গ'লে আপোনাৰ ছালখন ভাল হ'বলৈ চাই কিন্তু ফাট মেলিহে আহিব গম পাব আকৌ বাইদেউ বোলে কি কথা কৈছে আপুনি বোলে একদম দাং খাই আহিলে মই বোলো আপোনাৰ ভালৰ কাৰণেহে কৈছিলোঁ বাইদেউ বেয়া পালে যদি হ'ব নকওঁ আৰু নে কি কয় বাৰু আকৌ মই ছোৱালীজনীক কৈছোঁ বোলো এইফালে ছোৱালীজনীক কৈছে এবাৰ এইফালে ধৰা ওৱাই তোক পইচাটো দি 40 টকা দি মই থ্ৰেডিং কৰিম আকৌ মোক সিফালে ধৰ কৈছোঁ তই ক'বলৈ কোন মই বোলো ধৰিবলৈ নোৱাৰোঁ তুমি নিজৰ মানুহ কাৰোবাক মাতি লোৱা বোলে বাইদেউ তেওঁ দেখোন ৱেক্সিং কৰাই আছে আৰু এগৰাকীয়ে বোলে ফেচিয়েল কৰাই আছে বোলো তোমালোকে ছোৱালীজনী ৰাখিব লাগে আকৌ পইচা ল'লে নহয় কামখিনি ভালকৈ কৰিব লাগে নে কি কয় বাৰু আপোনালোকৰ তেনেকুৱা হয় নাই বাৰু ক'বচোন মোৰ পাৰ্লাৰলৈ যোৱাৰ লগে বহুত বস্তু দেখি মানে মনটো কিবা এখন লাগি আহে গম পাইছেনে আৰু বুজিছেনে পাৰ্লাৰলৈ গ'লোঁ তাৰপিছত আকৌ আপোনাৰ আহিলে এজনী পেডিকিউৰ মেনিকিউৰ কৰাই আছে মই বোলো পেডিকিউৰ মেনিকিউৰ কৰিবলৈ তাতকৈ দেখোন আমাৰ ঘৰত থকাই ঠিক আছে দেখোন চাৰ্ফতে গৰম পানী অকণমান চাৰ্ফ অকণমান দিলোঁ নহ'লে চেম্পু অকণ দিলে ভৰিটো ডুবাই থৈ 10 মিনিট পাছত ধুই দিলোঁ ঠিকছেনে একদম ভুলৰ যাব মাৰি ইয়াত ঠিক হৈ গ'ল কিহৰ পেডিকিউৰ মেনিকিউৰ খুৱাবলৈ আছে নে কি কৰিব আপোনালোকে তেনেকুৱা কৰে নাই বাৰু মোক জনাবচোন দেই ধেমালিৰ কাৰণে ক'লোঁ বেয়া চেয়া নাপাব আকৌ দেই